गार्ड बाजो शस्त्र पता निकले ऑफिसर्स कुछ मैं मेरा सब कुछ तू সাতচল্লিশ চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশ স্বাধীন হৈছিল। এই স্বাধীনতাৰ পিছপিনে আমাৰ বহুতো ত্যাগ বলিদান আৰু বহুতো আত্মীয় স্বজনৰ চকুৰ পানী লুকাই আছে। আমি কেৱল 15 আগষ্ট আৰু 26 জানুৱাৰীত জাতীয় পতাকা উত্তোলন কৰি আমি দায়িত্ব হাৰিলে নহ'ব। আমাৰ যি যুৱ প্ৰজন্ম আছে আৰু ভৱিষ্যত প্ৰজন্ম আহি আছে, সৰু সৰু ল'ৰা ছোৱালীক আমাৰ এই জাতীয় পতাকাৰ মূল্যবোধ, আমাৰ এই জাতীয় পতাকাখন 3 বৰণৰ কিয় হ'ল, কি কাৰণে হ'ল আৰু ইয়াৰ সন্মান দেশৰ বাবে কিমান প্ৰয়োজন, আমি প্ৰতিটো ঘৰত আমাৰ এই জাতীয় পতাকা বিষয়ে, এই ত্যাগৰ বিষয়ে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক অৱগত কৰাব লাগে। আৰু এই জাতীয় পতাকাৰ সন্মানৰ বাবে যাতে এই জাতীয় পতাকাৰ কোনোদিনে কোনো মানুহ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে, তাৰ বাবে আমি শকত হ'ব লাগিব। লগতে আমি সিহঁতক জাতীয় পতাকাৰ বিষয়ে অধ্যয়ন কৰাব লাগে। তেতিয়াহ'লেহে আমি এজন সচেতন আৰু সুস্থ নাগৰিক হিচাপে আমি ভৱিষ্যত প্ৰজন্মৰ আগত নিজক চিনাকি কৰাবলৈ সক্ষম। আমাৰ দেশ স্বাধীন হৈছিল 1947 চনত, কিন্তু মনত ৰাখিব ব্ৰিটিছ সাম্ৰাজ্যৰ আগতো আমাৰ দেশ গোলাম আছে। সেই হাজাৰ বছৰীয়া ইতিহাসত ভাৰতবৰ্ষৰ বিভিন্ন মানুহ বিভিন্ন সময়ৰ পৰা বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত এইবোৰ পাই আৰু নিজৰ প্ৰাণ আহুতি দি শেষত ব্ৰিটিছ সাম্ৰাজ্যৰ পতন কৰি আমাৰ এই 3 বৰণৰ জাতীয় পতাকা আকাশৰ বুকুত উত্তোলন কৰে।